শৰ্মা টিকটক কৰি যিসকলে ভাল পায় তেওঁলোকৰ বাবে এটা বেয়া জেল যাত্ৰা হয়তো সহজ হ'ব কাৰণ আদালতে ভাৰতত নিষিদ্ধ কৰিছে টিকটক হাঁহি হাঁহি কেতিয়াবা হয়তো আপোনাৰ পেটৰ নাড়ীবোৰ ডালডালো হৈছে मेरा चैन वैन सब उजड़ा जालिम नजर हटा ले টিকটক মনোৰঞ্জনৰ অন্যতম আহিলা আছিল বিশেষি হল হল ভালেই হল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল যি হল হল ভালেই হল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল মলাবাদৰ জীয়েখন পলাই বহু জনপ্ৰিয় ব্যক্তিয়ে ব্যৱহাৰ কৰে টিকটক অঞ্জনা বুজি নাপালা গোগা মুখত দেখাৰ পৰা হলো মই পগলা অঞ্জনা 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 পিছে টিকটক হঠাৎ নিষিদ্ধ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিষিদ্ধ কৰিছে টিকটকক কেন্দ্ৰীয় চৰকাৰক টিকটক নিষিদ্ধ কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই বুলি কৈছে যে চাইনিজ এপ্লিকেশ্যন টিকটকে শেহতীয়াকৈ অশ্লীলতাক উদ্গনি জনোৱাত সহায় কৰিছে আকাশে বতাহে তোমাকে দেখিছো উচিনা বেখতো পচি পৰি উল্লেখযোগ্য যে ভাৰতত মাহিলী 5,4,00,000 টিকটক ব্যৱহাৰকাৰী আছে ৰায়দানটোত এই বুলিও কোৱা হৈছে যে টিকটক বন্ধ হ'লে শিশুক চাইবাৰ অপৰাধৰ পৰা বচাব পৰা যাব শিশুসকল যৌনগন্ধি বিষয়ৰ পৰাও আঁতৰি থাকিব এইখিনিতে আমি উল্লেখ কৰি থব খুজিছোঁ ইতিমধ্যে বাংলাদেশ আৰু ইণ্ডোনেছিয়াত টিকটক নিষিদ্ধ ন্যায়ালয়ে চৰকাৰক টিকটক নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এনে টিকটক ব্যৱহাৰকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিছে উল্লেখযোগ্য যে যোৱা 27 মাৰ্চত চেন্নাইৰ এজন ড্ৰাইভাৰে এটা ভিডিঅ' টিকটকত আপলোড কৰিছিল যিটো ভিডিঅ'ত এগৰাকী 15 বছৰীয়া কিশোৰী আছিল সেই কিশোৰীগৰাকীৰ আইতাকে টিকটক ব্যৱহাৰ কৰাৰ কাৰণে কিশোৰীগৰাকীক গালিগালাজ কৰিছিল আৰু পিছদিনা সেই কিশোৰীগৰাকীয়ে আত্মহত্যা কৰে অহা 16 এপ্ৰিলৰ ভিতৰত এই সম্পৰ্কে উত্তৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰে গতিকে যিসকলে টিকটক কৰি ভাল পায় হয়তো তেওঁলোকে সেই অভ্যাস এতিয়াৰ পৰা বাদ দিব লাগিব मैं तो एक्साइटमेंट में आकर अरे एक्साइटमेंट मतलब क्या कहाँ बैठा हूँ किससे बात कर रहा हूँ क्या बात कर रहा हूँ समझ में नहीं कंट्रोल कंट्रोल उदय ए बल्लू बता 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 কোনোবা মানুহ এজনক সন্মান দিবি তেতিয়া কি কবি ও পাজি বড় পুনা ও পাজি পেন্ডি পুন্ডু খাতি পাঞ্জাব পাৰিছো মানে তোক পাঞ্জাবৰ পৰা মানুহ আহি উঠাই নিয়ে নেকি ঠিক নাই আকৌ ধৰ কোনোবাই তোক দম চম দি